বন্ধুসকলক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আমেজিং ফেক্টছত। আজি আমি আলোচনা কৰিম ভাৰতৰ অৰ্থনীতিৰ লগত জড়িত কিছু নানা কথা। ভাৰতৰ অৰ্থনীতি কেনেকুৱা আপোনালোকে সকলোৱে নিশ্চয় জানে। তেনেহ'লে আহক আজি আমি 4টা পইণ্ট আলোচনা কৰোঁ, যাৰ জৰিয়তে গম পাম ভাৰতৰ অৰ্থনীতি কেনেকৈ আগবাঢ়িছে। বন্ধুসকল, 1 নম্বৰ পইণ্টটো হৈছে কৃষিখণ্ড। ভাৰত যদিও এখন কৃষি প্ৰধান দেশ বুলি আমি সকলোৱে জানো, কিন্তু সকলো ৰাজ্যতেই কৃষি ক্ষেত্ৰত উন্নত হ'ব পৰা নাই। উন্নত বীজ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ কেনেকৈ কৰিব লাগে ভাৰতৰ সকলো ৰাজ্যৰ মানুহে এতিয়াও নাজানে। এতিয়াও ভাৰত কৃষি ক্ষেত্ৰত পিছ পৰি আছে। বন্ধুসকল, 2 নম্বৰ পইণ্টটো হৈছে আমাৰ উদ্যোগ খণ্ড। বন্ধুসকল, ভাৰতৰ সকলো উদ্যোগ খণ্ডতে এতিয়াও উন্নত যন্ত্ৰপাতিৰ ব্যৱহাৰ ভালদৰে হোৱা নাই। যন্ত্ৰপাতিৰ সলনি বহুতো উদ্যোগত এতিয়াও শ্ৰমিকেই কাম কৰি থাকিব লগা হৈছে। এক কথাত চাবলৈ গ'লে ভাৰতৰ বেছিভাগ উদ্যোগ খণ্ড এতিয়াও পুৰণিকলীয়া পদ্ধতিতে আছে। অপৰিণীয় হোৱাৰ বাবে এই উদ্যোগ খণ্ডৰ পৰা বায়ু প্ৰদূষণৰ মাত্ৰাও অধিক মাত্ৰাত বৃদ্ধি হৈছে। ইয়াৰ পিছৰ পইণ্টটো অৰ্থাৎ 3 নম্বৰ পইণ্টটো হৈছে ৰাস্তা ঘাটৰ ওপৰত জড়িত। ভাৰতৰ বিভিন্ন অঞ্চলৰ ৰাস্তা ঘাট, বিশেষকৈ গাঁও অঞ্চলৰ ৰাস্তা ঘাটৰ অৱস্থা আপোনালোকে স্ক্ৰীণত দেখা পাই আছে। গাঁও অঞ্চলৰ এনেকুৱা ৰাস্তা ঘাট হোৱাৰ কাৰণে গাঁৱৰ উন্নতি হ'ব পৰা নাই আৰু লগতে দেশৰ উন্নতিও হোৱা নাই। নেক্সট পইণ্টটো হৈছে আমাৰ প্ৰদূষণৰ ওপৰত জড়িত। প্ৰদূষণ বুলি ক'লে আমাৰ প্ৰথমতে মনলৈ আহে প্লাষ্টিকৰ কথা, আৰু প্লাষ্টিকক কেতিয়াও পচাই পেলাব নোৱাৰি। সেয়েহে ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ডাষ্টবিন ব্যৱহাৰ কৰিব লাগিব আৰু প্লাষ্টিক এৰাব লাগিব। শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ আমাৰ দৈনন্দিন জীৱনত সদায়ে হৈ আছে। কিন্তু বৰ্তমান সময়ত ভয়ংকৰ প্ৰদূষণ হৈছে ভূমি প্ৰদূষণ। প্লাষ্টিকৰ ব্যৱহাৰে ভূমি বেয়াকৈ প্ৰদূষিত কৰিছে আৰু গছ-গছনি গজাব নোৱাৰা অৱস্থাৰ সৃষ্টি কৰিছে। আমি যদি প্লাষ্টিকৰ পৰা পৰিত্ৰাণ পাব লাগে, আমি ডাষ্টবিন ব্যৱহাৰ কৰিব লাগে। ডাষ্টবিন ব্যৱহাৰ কৰক আৰু পৃথিৱীক ৰক্ষা কৰক। বন্ধুসকল, 4টা পইণ্টৰ ভিতৰত কোনটো বেছি ভয়ানক যেন লাগিছে আমাক কমেণ্টত জনাই দিব, আৰু ইয়াৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰি তাৰ উপায়সমূহ কৈ দিব।